Welcome all of you. আমি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদৰ অনুশীলনী 2.3 আমি আলোচনা ইয়াৰ আগৰ ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 1 আমি ভাগশেষ কেনেকৈ উলিয়াব লাগে সেইখিনি কৰিছিলোঁ। আজি আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম। আমাৰ কোৱেশ্চন নম্বৰ 2 টোতনো কি দিছে x কিউব মাইনাছ ax স্কয়াৰ প্লাছ 6x মাইনাছ 8 x মাইনাছ a ৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰিব কৈছে। গতিকে আমি ইয়াত কৰিবলৈ আমাৰ টান নহয়। সমাধানত আমি কি কৰিলোঁ, ধৰা হ'ল এইটোক আমি p of x বুলি ধৰি ল'লোঁ। ইয়াত x এইটো চলক আছে, এইটো ইয়াতে চলক নহয়, আকৌ ইয়াতে এইটো ধ্ৰুৱক হয়। গতিকে আমাৰ x সাপেক্ষে p of x বুলি ধৰি ল'লোঁ। ই এটা বহুপদৰ p of x ফাংচন। আৰু x মাইনাছ a ৰে হৰণ কৰিবলৈ কোৱাৰ কাৰণে তাৰ শূন্যটো কি হ'ব? শূন্যটো ই x মাইনাছ a ৰে হৰণ কৰিলে ভাগশেষ উলিয়াব কৈছে। গতিকে তাৰ শূন্যটো কি হ'ব? শূন্যটো ইয়াৰ সমান শূন্য বুলি ধৰি লোৱা যাব। এটো ইয়াত মাইনাছত আছে, ইফালে পঠিয়ালে প্লাছত হ'ব। গতিকে x সমান a আৰু এটোৱে হ'ল তাৰ শূন্য। আৰু গতিকে p of x ধৰি থৈছোঁ, x ঠাইত a বহাই দিম। a বহাই দিলে আমাৰ x কিউব আছে, এইটো হোল কিউব বুলি মই এইটো একোত নাই লিখা, হোল কিউব বুলি লিখিছোঁ। এইটো তেনেকৈ x আছে, এইটো x আছে 6x ax স্কয়াৰ। ইয়াত আমাক x ঠাইত আমি কি বহাম? a বহাম। গতিকে আমাৰ যদি a বহাই দিওঁ, a বহাই দিলে আমাৰ কি হ'ব? a বহাই দিলে আমাৰ কি হ'ব? a হ'ব বুজি পালাই? গতিকে আমাৰ এইটো ভাঙি দিলে কি হ'ব? p of a কিউব, এইটো a স্কয়াৰ, a লগত পূৰণ কৰিলে a কিউব হ'ব, মাইনাছটো আছে প্লাছ 6a এইটো এনেকৈ হ'ল। গতিকে এইটো আমাৰ কি হ'ল? a কিউব এটা প্লাছত আছে, a কিউব এটা মাইনাছত আছে, কেনচেল গ'ল। 6a ৰ পৰা এটা a নাইকিয়া হৈ গ'লে 5a হ'ব। গতিকে ভাগশেষটো আমাৰ এইটো হ'ব প্ৰশ্ন নম্বৰ 1ৰ সৈতে একেই। এতিয়া আমি প্ৰশ্ন নম্বৰ 3টো আমি আলোচনা কৰিবলৈ যাম। 3টো আমি আলোচনা কৰিবলৈ যাওঁতেনে আমাৰ কি হৈছে? 7 + 3x আছে, এইটো এনেকৈ উল্টাকৈ আছে আৰু এইটো আগলৈ দি আমি এনেকৈ পাতিব পাৰোঁ। এনেকৈ 3x + 7 দি আমি কৰিব পাৰোঁ। এইটোৰে এইটোক এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। ইয়াতো আমাৰ এইটো পৰীক্ষা কৰিবলৈ যদি দিলেহেঁতেন তেতিয়াহ'লে তাৰ ভাগশেষটো আমাৰ শূন্য ওলালেহেঁতেন। উৎপাদক তেতিয়াই হয়, ভাগশেষ যেতিয়া শূন্য হয় তেতিয়া তাৰ উৎপাদক হয় বুলি কয়। আৰু ভাগশেষ শূন্য নোলালে তেতিয়া উৎপাদক নহয় বুলি কয়। এইটো উৎপাদক নহয়, তাৰমানে কোনো উৎপাদক নহয়। x মাইনাছ aটো ইয়াৰ উৎপাদক নহয়। ইয়াত ঠিক তেনেকৈ এইটো ইয়াৰ উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব কৈছে। লেট একেধৰণে আমি p of x সমান এইটো সমান আমি ধৰি লোৱা হ'ল। এতিয়া তাৰপিছতে 7 এইটোৱে হৰণ কৰিব কৈছে। গতিকে 7 + 3x এটা শূন্য, এইটো শূন্য কেনেকৈ উলিয়াই? এইটো সমান 0 ধৰিলে 7টো আমি ইফালে পঠাই দিলোঁ, মাইনাছত গ'ল, 3টো ইয়াত পূৰণ হৈ আছে, হৰণ হ'ব। গতিকে আমাৰ এটা শূন্য কি হ'ব? -7/3 দুটা এটা শূন্য। গতিকে আমি x ঠাইতে -7/3টো আমি বহাই দিম। বহাই দিলে আমাৰ কি হ'ব? এইটো আমি ব্ৰেকেটত এনেকৈ লিখিম, এইটো -7/3টো বহাই দিম, -7/3টো বহাই দিম। 7 তিনিবাৰ পূৰণ কৰিলে কি হ'বনো? 7 তিনিবাৰ পূৰণ কৰিলে 343 হয় বোলে। মুখস্থ নিচিনাকৈও লাগে আৰু 7 পূৰণ তিনিটা 7 পূৰণ কৰি আমাৰ কি পাম? 343 পাম। এতিয়া আগত 3 এটা আছেই আকৌ দেই। 3টা পূৰণ কৰিলে 3 × 3 = 9, 3 নং 27 যাব আৰু মাইনাছ তিনিবাৰ পূৰণ মাইনাছ চিন ওলাব। একেধৰণে মাইনাছ প্লাছ 7 গুণ 49, তলত কোন হৈ আছে? 3 হৈ আছে। এইটো বুজি পাইছোৱেই। গতিকে এইটোক পূৰণহে হ'ব। পূৰণ কৰিলে আমাৰ কি হ'বনো? আমাৰ 3 বা এইটো পূৰণ কৰিলেও আমাৰ 3ৰে এইটো কটাকটি যায় আকৌ। এইটো 3 নং 27 এনেকৈ এইটোৰ লগত কৰিব পাৰি, সেইবিলাকৰ লগত নোৱাৰি। গতিকে এইটো হৈ গ'ল। আমি একেকোবে 9 আৰু 3 আছে। তোমালোকে অকণমান মন দিলে বুজিয়ে পাবা। এইটো 9 আছে হৰ, এইটোত 3 আছে। এইটো হৰ একে হৰ বিশিষ্ট হৈ থকা নাই কাৰণে ইয়াক আমি যোগ বা বিয়োগ আমি কৰিব নোৱাৰোঁ। ইয়াত আমাৰ যদি 9 হয়, ইয়াত যদি 3 হয়, তেতিয়াহ'লে আমি 9 কৰিবলৈ ভাল হৈ আছে। ইয়াত আমি 3 এটা পূৰণ কৰিলে ওপৰতো আমি 3 এটাই পূৰণ কৰিব লাগিব। গতিকে আমি ইয়াৰ একে হৰ বিশিষ্ট কৰিবলৈ হ'লে 3 এটা পূৰণ কৰিম বুলি মনতে ভাবিলোঁ। তেতিয়াহ'লে তাৰ লসাগু কিমান হ'ব? 9 হ'ব। 9 হ'লে এইটো 9 হৈয়ে আছে। গতিকে এইটো চিম্পুল 3 4 3 হৈ থাকিব। এইটো প্লাছ চিন হ'ব। এইটো 3 এটা পূৰণ কৰিলেহে হ'ব। গতিকে 49ক 3য়ে আমাৰ পূৰণ কৰিলে কি হ'ব? আমি সেইটো ওপৰত পাতি দিব লাগিব 147। এইটো তাৰপিছত আমাৰ এইটো হ'লগৈ গৈ কিমান? এইটো তলত 9,
ওপৰত হৈ গ'ল মাইনাছ সৰি আমাৰ এইডাল প্লাছ চিনত আছে দেই প্লাছে মাইনাছে এইডাল কি হ'বগৈ গৈ মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব দেই অকণমান ভুল হৈ গৈছিলে এইটো মাইনাছে হ'ব দেই এইটো মই এইটো চাই বুজি পাইছাই গতিকে আমাৰ এই দুটা মাইনাছত আছে 3 7 10 0 7 কৰিলে 1 4 4 8 1 9 3 1 4 490 490টো আমি কি বুজি পালোঁ এইটো 0 হ'লগৈ জানো 0টো নহ'লে 0টো নোহোৱাৰ কাৰণে এইকণক কৈছিলোঁ নহয় 0 নোহোৱাৰ কাৰণে ই এটা উৎপাদক নহয় ঠিক তেনেকৈ এইটো ইয়াৰ উৎপাদক নহয় 0 নোহোৱাৰ কাৰণে এতিয়া ইয়াত লিখি দিবা এতেকে 7 + 3x p of xৰ এটা উৎপাদক নহয় তেনেকৈ আমি লিখি দিব লাগিব কিন্তু আমি প্ৰশ্ন নম্বৰ 4 অকণমান আগৰ কিতাতকৈ বেলেগ ভাগশেষ উলিওৱা বুলি কোৱাহেঁতেনে আমি ইয়াৰ শূন্যটো উলিয়াই তাত বহাই দিলোঁহেঁতেন ভাগশেষ ওলাই গ'লহেঁতেন কিন্তু ভাগফল এইবাৰ আমি এইটোক হৰণ কৰিব লাগিব হৰণ কৰা নিয়মটো তোমালোকৰ কাৰণে প্ৰথমবাৰলৈ নতুন হ'ব গতিকে ভাগ কৰিলে আমি কি পাওঁ মই তাক খুব সাৱধানে দেখুৱাই দিছোঁ আৰু এইটো খুব সহজভাৱে মই দেখুৱাই দিলে বুজি পাবা আৰু মন দি তোমালোকে চাবা হৰণ কৰোঁতেনে এইটোৰে টাৰ্গেট কৰে যদিও এনেকৈ কিবা কিবি বেলেগকৈ দীঘল ৰাখি আছে এইবিলাক বাদ দিয়া এই এক্সেৰে এক্স কিউবক টাৰ্গেট কৰে মই এনেকৈ দেখুৱাই দিছোঁ প্ৰথমতে শিকিবৰ কাৰণে মই সহজ কৰি দেখুৱাই দিছোঁ এক্স কিউব পাব লাগে ইয়াত মাইনাছ চিন কিবা চিন একো নাই সদায় এইটোৰে এই যিটো হৰণ কৰিবলগীয়া হয় তাৰ এইগাল নাচায় আৰু এই প্ৰথমটোকে টাৰ্গেট কৰে ইয়াকে উচ্চ ঘাতটোক আমি নাইকিয়া কৰিম গতিকে আমাৰ এক্স কিউব হোৱাব লাগে কাক পূৰণ কৰিহে হোৱাব লাগিব কাক এক্সক এইটো মাইনাছত থাকিলে মাইনাছত লিখিম আমি ইয়াক কিহে পূৰণ কৰি দিলে এক্স কিউব হয় ইয়াততো এক্স কিউবৰ আগত একো নাই মানে সহগ কোণ আছে 1 আছে ইয়াৰ সহগ কোণ আছে 1 আছে গতিকে পিছলৈ আমাৰ চাগে জটিল হৰণ কৰিব লাগিব তাত আমি দেখুৱাম তোমালোকে খুব মন দি চোৱা এইটো প্ৰথমবাৰলৈ আহিছে গতিকে অকণমান চালেই বুজি পাবা মই সহজকৈ দেখুৱাই দিছোঁ এক্স কিউব কেনেকৈ পাব এক্সৰ লগত এনে কি পূৰণ কৰিলে এক্স কিউব পায় ইয়াত ঘাত 1 গতিকে এক্সৰ ঘাত আৰু 2 এটা যদি দিওঁ তেতিয়াহ'লে এইটো 3 হ'বগৈ তাৰমানে আমি বুজি পালোঁ যে এই এক্সটোক এক্স স্কোৱাৰে পূৰণ কৰিলে এক্স কিউব হয় বাদ বাকী কি হয় বাদ দিয়া এই এক্স স্কোৱাৰটো ইয়াত বহাব লাগিব এক্স স্কোৱাৰে কাক পূৰণ কৰিব লাগিব এক্স মাইনাছ 2ক এক্স স্কোৱাৰে পূৰণ কৰিব লাগিব আৰু যিটো পাম আমি সেইটো ইয়াত বহাই দিম আমি এক্স স্কোৱাৰে পূৰণ কৰাটো এতিয়া নিয়ম আছে নেকি আমাৰ যেনে সংখ্যা পূৰণ কৰিলে এনেকৈ পূৰণ কৰি যায় সোঁফালৰ পৰা বাওঁফাললৈ পূৰণ কৰি যায় ইয়াত তেনেকুৱা বীজগণিতত তেনেকুৱা নিয়ম নাই তুমি এইটোক ডাইৰেক্ট এনেকৈও পূৰণ কৰিব পাৰা এনেকৈও কৰিব পাৰা মনৰ কথা এইটোক পূৰণ কৰিলে কি হয়নো এক্স স্কোৱাৰে এক্সক পূৰণ কৰিলে এক্স কিউব হয় প্লাছে প্লাছ চিনডাল নাই দিয়া প্লাছে মাইনাছে এবাৰ কি চিন আহিলে মাইনাছে গতিকে এক্স স্কোৱাৰে 2ক পূৰণ কৰিলে 2x স্কোৱাৰ এই যে পালোঁ এইটো ইয়াত আমি লিখি দিম এক্স কিউব মাইনাছ 2x স্কোৱাৰ লিখাটো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া যিহেতু মই আকৌ ওচৰতে আৰু এটা দেখুৱাই দিছোঁ তোমালোকক যেনিবা 3ৰে 8ক হৰণ কৰা 3 দুগুণ 6 আৰু বাকী থাকিল 2 যেনেকৈ এইটো বিয়োগ কৰিলোঁ বুজি পাইছা এইটো তেনেকৈ বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমাৰ এই প্লাছডাল মাইনাছ দেখিম এই মাইনাছডাল এবাৰ কি দেখিম কাৰণ বিয়োগ কৰা মাইনাছ চিনে পূৰণ হয় মানে প্লাছে মাইনাছে মাইনাছে প্লাছ মাইনাছ চিন এটা পূৰণ হয় এইটো পূৰণ হ'ব যিমানটা থাকিব সিমানটা পূৰণ হ'ব ওপৰগালৰ একো নহয় ওপৰগাল যেনেকৈ থাকে তেনেকৈ চিধা আমি বিয়োগে কৰিম বিয়োগ কৰা বুলি এতিয়া মনতে ভাবি আমি এইটো মাইনাছ চিন এইটো প্লাছ চিন দেখিলোঁ তেতিয়াহ'লে আমি এই 2x স্কোৱাৰক কিহত দেখি আছোঁ প্লাছত দেখি আছোঁ যদিও এইডাল আছে এইডালক নাচাওঁ আৰু এইডালকহে চাওঁ এক্স কিউবক কিহত দেখি আছোঁ মাইনাছত এইটোৱে যিহেতু হৰণ কৰিছোঁ গতিকে এইটো আমি হৰণ কৰোঁতে উত্তৰ এইটো ওলাইছে গতিকে এইটো ওলাইছে এইটো নাইকিয়া হ'বৰ কাৰণেহে মিলাইছিলোঁ এক্স কিউব এটা প্লাছত আছে এক্স কিউব এটা মাইনাছত আছে এতিয়া নাইকিয়া হ'লনে হ'ল এক্স স্কোৱাৰ 4টা মাইনাছত আছে এক্স স্কোৱাৰ 2টা প্লাছত আছে মাইনাছত 4টা আছে প্লাছত 2টা আছে মই যেনেকৈ কৈ আছোঁ তেনেকৈ তোমালোকে প্ৰথম শিকিবলৈ যত্ন কৰিবা
চাৰিটা মাইনাছত আছে, দুটা প্লাছত আছে। কোন এক্স স্কোৱাৰ কিহত থাকিব? মাইনাছত থাকিব। কেইটা থাকিব? দুটা থাকিব। হ'লনে? এইটো কাম শেষ। আৰু ওপৰত যিমানখিনি থাকে আৰু থাকিব পাৰে নহয়, গোটেই সোপা একেলগে যেনেকৈ আছে তেনেকৈ নমাইহে আনে। এইটো শাৰী আমাৰ হৰণ কৰি গৈ পালোগৈ এই শাৰী। এতিয়া এইটোত যেনেকৈ কৰিছিলোঁ এইটোকো তেনেকৈয়ে কৰিম। এইবাৰো ঠিক তেনেকৈ অথনিৰ নিচিনাকৈ এইবাৰ টাৰ্গেট আকৌ কৰিম। কাক? এই প্ৰথমটোকে। অথনি এইটোক যেনেকৈ টাৰ্গেট কৰি আমি পাইছিলোঁ, এইটো পাইছিলোঁ নাই? গতিকে এইটোক টাৰ্গেট কৰিম। কোনে? এইটোৰে। গতিকে আমাৰ সেইটোৱে টাৰ্গেট কৰিলে আমাৰ কি হ'বগৈ? এইবাৰ আমি পাবগৈ লাগে কি? -2x স্কোৱাৰ পাবগৈ লাগে। -2x স্কোৱাৰ পাব লাগে। কাক? এই এক্সটোক পূৰণ কৰি। এই এক্সটোক এনে কি সংখ্যাৰে পূৰণ কৰিলে -2x স্কোৱাৰ হয়, সেই কথাটো জানিব লাগে। প্ৰথম শিকিবৰ কাৰণে মই এনেকৈ দেখুৱাই আছোঁ। শিকাৰ পাছত তোমালোকে এইখিনি লিখি থাকিব নালাগে। আৰু তোমালোকে যেতিয়া অংকবিলাক কৰিবা এইবিলাক লিখি থাকিব নালাগে, এইবিলাক মনতে কৰি যাব পাৰিবা। এতিয়া মই ইয়াত আকৌ দেখুৱাই দিছোঁ। ইয়াত তোমাৰ প্লাছ চিন আছে, এক্সৰ লগত প্লাছ চিন আছে, এক্সৰ সহগ 1 আছে, বুজি পাইছা? গতিকে এনে কি সংখ্যাক পূৰণ কৰিলে এইটো -2 হ'ব? ইয়াত 1 হে আছে, গতিকে আমি ডেফিনেটলি -2 এটা লাগিব বুলি গম পাই আছোঁ। ইয়াত 1 আছে, 2 এগুণ 2 প্লাছে মাইনাছে মাইনাছ পাই গ'লোঁ। এক্সৰ ঘাত 1 আছে, এক্সৰ ঘাত ইয়াত 2 আছে, গতিকে এটা এক্স দৰকাৰ আছে, তেতিয়াহে আমাৰ ঘাত 2 হ'বগৈ। বুজি পালা? তেতিয়াহ'লে কোনে হৰণ যায়? -2x হৰণ যায়। -2xৰে কাক পূৰণ কৰিব লাগিব? অথনি মই এইটো দেখুৱাই থৈ গৈছিলোঁ নহয়। এই গোটেইটো x - 2টোক আকৌ যিটোৱে পূৰণ কৰিব লাগে সেইটোৱে গোটেইটোক পূৰণ কৰে। গতিকে এইটোৱে আমি কাক পূৰণ কৰিম? x - 2ক আকৌ পূৰণ কৰিব লাগিব। বুজি পাইছা? গতিকে এইটো মই -2xটো এনেকৈও লিখিব পাৰোঁ, একো নাই। x - 2ক মই পূৰণ কৰিলে কি হ'ব? সেই শাৰীয়ে এই তলত হ'ব। পূৰণ কৰি দিয়া। মাইনাছে প্লাছে -2 এগুণ 2, x দুবাৰ x স্কোৱাৰ, মাইনাছে প্লাছ 2 2 গুণ 4 x তাৰমানে এই শাৰী ইয়াত হ'ব। -2x স্কোৱাৰ, -2x স্কোৱাৰ প্লাছ 4x আৰু নাই, এইটো বাদ দি। এতিয়া তোমালোকৰ এইকণতে আৰু এটা প্ৰশ্ন হৈ থাকিব পাৰে, কি এইটো যে ইয়াৰ পোনে পোনে লিখিব লাগিব বা ইয়াৰ আগা পিছা আমি কৰিব নোৱাৰোঁ? পাৰোঁ। আমি আগা পিছা এইটো আমি ইয়াৰ তলে তলে নিলিখি ইমানতো লিখিব পাৰোঁ, একো নহয়। বীজগণিতহে লিখিছোঁ, গতিকে কিন্তু পোনে পোনে লিখিলে দেখিবলৈ ভাল হয়। গতিকে এইটো আমাৰ ডিচিপ্লিনৰ ভিতৰত পৰে, দেখিবলৈ ভাল হয়। গতিকে সৌন্দৰ্যও এটা কথা আছে, গতিকে মনতো ফূৰ্তি লগা এটা কথা থাকিব পাৰে। গতিকে আমি তেনেকৈ কৰিলোঁ। এতিয়া অথনি ইয়াত যেনেকৈ মাইনাছে পূৰণ কৰিলে যি চিনকেইডাল চেঞ্জ হৈছিলে, ইয়াতো চেঞ্জ হ'ব। এইডাল মাইনাছে পূৰণ কৰি যাম, মাইনাছে ইয়াক পূৰণ কৰিলে এইটো মাইনাছটো আমাৰ কি হ'ব? প্লাছ হ'ব। এই প্লাছটো আমাৰ ইয়াত কি হ'ব? মাইনাছ হ'ব। এতিয়া তাৰমানে কি বুজিছোঁ? 2x স্কোৱাৰটো এইটো মাইনাছত নাই। এতিয়া আমি কি দেখি থাকিম? প্লাছত দেখি থাকিম। 4xটো মাইনাছত দেখি থাকিম। হৈ গ'ল। x স্কোৱাৰ দুটা মাইনাছত আছে, x স্কোৱাৰ দুটা প্লাছত আছে, দুটা কেঞ্চেল গ'ল। x দুটা প্লাছত আছে, x 4টা মাইনাছত আছে, গতিকে দুটা প্লাছত 4টা মাইনাছত, উত্তৰটো মাইনাছতে ৰ'ব। গতিকে কোন ৰ'ব? দুটা ৰ'ব। কি ৰ'ব? x ৰ'ব। ওপৰত এইটো থাকি গৈছে, এইটো আকৌ এনেকৈ লৈ আনিলোঁ, হৈ গ'ল। এতিয়া এইটোৰ এনেই মাত্ৰা তোমালোকে ইয়াৰ আগৰ ক্লাছত জানাই। ইয়াৰ মাত্ৰা কিমান? ইয়াৰ সূচক 1 আছে, সৰ্বোচ্চ সূচক 1 আছে কাৰণে ইয়াৰ মাত্ৰা 1। এইটোৰ মাত্ৰা কিমান? এইটো মাত্ৰাও 1। ইয়াত 1 আছে কাৰণে ইয়াৰ মাত্ৰা 1। গতিকে ইয়াৰ মাত্ৰা 1, গতিকে এহেঁত দুটা সমান হৈ আছে কাৰণে হৰণ যায়। কিন্তু কেনেবাকৈ ইয়াৰ মাত্ৰাতকৈ এই মাত্ৰাটোত যদি যিটো ওলায় সৰু হৈ যায়, তেতিয়াহ'লে আৰু হৰণ নাযায়। কিন্তু হৰণ যাব, সমানহে হৈ আছে। এতিয়া অথনি নিচিনাকৈ এইবিলাক যেনেকৈ কৰিছিলোঁ, এইবাৰ কাক পাব লাগে বুলি আমি টাৰ্গেট কৰিম? এইবাৰ -2x পাব লাগে বুলি টাৰ্গেট কৰিম। কিমানক পাব লাগে? -2x। কাক পূৰণ কৰিলে? xক পূৰণ কৰিলে। এনে কি সংখ্যাটো পাতিলে -2x ওলায়? গতিকে ইয়াত প্লাছ আছে, ইয়াত মাইনাছ আছে, ইয়াত মাইনাছডাল লাগিব। ইয়াত 1 আছে, ইয়াত 2 আছে, গতিকে ইয়াত 2 এটা লাগিব। ইয়াত x আছে, ইয়াত x আছে আৰু নালাগে। তাৰমানে আমি কি বুজিলোঁ? -2 এটা ইয়াত বহাব লাগিব। তাৰপিছত আমাৰ -2টোৱে আমাৰ কি কৰি আছিলোঁ? ঠিক যেনেকৈ অথনি ইয়াত তেনেকৈ পূৰণ কৰি আছিলোঁ, এইটো তেনেকৈ পূৰণ কৰিছিলোঁ, ঠিক তেনেকৈ -2ৰেও x - 2ক পূৰণ কৰিব লাগিব। -2ৰে কাক পূৰণ কৰিব লাগিব? x - 2ক পূৰণ কৰিব লাগিব। যদি পূৰণ কৰি দিওঁ আমাৰ কি হ'ব? মাইনাছে প্লাছে -2য়ে xক পূৰণ কৰিলে 2x,
মাইনাছে মাইনাছে প্লাছ 2 2 গুণ 4 এই শাৰী ইয়াত বহাই দিব লাগে -2x প্লাছ 4 বহাই দিয়া তাৰ পিছৰ কামকণ গম পালাই আৰু এইডাল প্লাছ এইডাল মাইনাছ এইডাল প্লাছ কাৰণে এইডাল কি মাইনাছ এটো আমাৰ 2x দুটা প্লাছ মাইনাছত আছে x দুটা প্লাছত আছে নাইকিয়া হৈ গ'ল 5 প্লাছত আছে 4 মাইনাছত আছে গতিকে আমাৰ +1 আসলে প্লাছ চিনডাল নিদিয়ে ইয়াৰ ভাগশেষ ৰৈ গ'ল এটু কয় ভাগশেষ এটু কয় ভাগফল আমাৰ এটু কয় ভাগফল এটো ভাগফল উলিয়াবলৈ কৈছিলে নহয় এইটো ভাগফল আৰু ভাগশেষ এইটো ভাগশেষ বুজি পালা গতিকে আমাৰ অংকটো মই যিমান পাৰি খুব সহজকৈ কৰি দিছো তোমালোকে এই অংকটো বাৰে বাৰে চাবা প্ৰথম জীৱনৰ প্ৰথমবাৰৰ কাৰণে বহুপদক হৰণ কৰিলে কেনেকেনো কৰে এই কথাখিনি এই আনুষংগিক এই কথাখিনি বাৰে বাৰে চাবা 2-3 বাৰ চাবা পাৰি যাবা টান নহয় এটো নোৱাৰিলে পিছত বহুত জেংকাৰবা হ'ব আৰু ক্লাছ 10 লৈ টান হৈ পৰিব এটা আমি প্ৰশ্ন নম্বৰ 4-2 টোলে আহিলো 4x³ - 2x² - 3 ক হৰণ কৰিব লাগে 2x² - 1 এৰে ভাগ কৰিলে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে গতিকে আমাৰ তোমালোকক মই খুব 100% গ্যাৰান্টি সহকাৰে মই ক'ব পাৰো যে মোৰ লগত তোমালোকে হৰণ কৰিবলৈ শিকা বহুপদক আৰু মই যেনেদৰে শিকাই দিছো খুব সহজভাৱে আৰু এনেকৈ শিকিবলৈ খুব সহজকৈ মই শিকাই আছো কথাটো হেতুৱে মই জোৰ দি ক'ব বিচাৰিছো তোমালোকক নুবুজাকে কোনো কাৰণতে থাকি নোযোৱা খালি মন দি চাবা তে কোনে হৰণ কৰিব লাগে 2x² - 1 এৰে কৰিব লাগে 4x³ - 2x² - 3 গুড এটা আমি কাক টাৰ্গেট কৰিম এইটো কোনে টাৰ্গেট কৰিম এইটোৰে কিমান হ'বগে লাগে 4x³ হ'বগে লাগে কোনে কাৰ লগত পূৰণ কৰিলে x² কিহেৰে পূৰণ কৰিলে 4x³ হয় সেই কোনি টেকনিক প্ৰথম টাৰ্গেটটো এটা আমি দেখিলো ইয়াত প্লাছ আছে গতিকে ইয়াত চিনৰ চেঞ্জ নাই গতিকে প্লাছই হ'ব হৈ গ'ল 2 আছে ইয়াত কি বহালে 4 হ'ব এটো 2 হ'ব আৰু x² আছে আৰু কিউব আছে গতিকে x এটা দৰকাৰ আছে তাৰমানে আমি বুজি পালো যে 2x টো ইয়াত বহিব হল এইখনলৈকে বুজি পালা এটা এই গুটেই ৰাখিটো 2x এ পূৰণ কৰি যিটো হয় ইয়াত বহাই দিম 2x এৰে কাক পূৰণ কৰিব লাগিব 2x² - 1ক পূৰণ কৰি বহাব লাগে এটো পূৰণ কৰি দিয়া 2 2 গুণ 4x x² পূৰণ কৰিলে x³ 2 এটো প্লাছ মাইনাছে মাইনাছ 2 গুণ 2x এ পূৰণ কৰিলে ইয়াত এখন নাই আৰু x এইটো ইয়াত বহাই দিব লাগে 4x³ - 2x বহাই দিলো হৈ গ'ল এটো প্লাছত আছে এটো মাইনাছ হ'ব এটো মাইনাছত আছে এটো প্লাছ হ'ব আমি দেখি থাকিম কিয় হ'ল এটো বিয়োগ কৰিব লাগিব যে বিয়োগ চিনে পূৰণ হৈ যায় পূৰণ কৰিলে এটো প্লাছত আছিল প্লাছ মাইনাছ মাইনাছত আছে মাইনাছ প্লাছ এনেকৈ আৰু মই এনেকৈ কৈছো আৰু মনত ৰাখিবৰ কাৰণে সুবিধা হোৱাকে তোমালোকক সহজ কৰি দিবৰ কাৰণে এতিয়া আমাৰ x³ 4টা প্লাছত আছে x³ 4টা মাইনাছত আছে কেনসেল গ'ল এটো সমান কৰিবৰ কাৰণে এটো কেনসেল যাব কাৰণে এটো এনেকৈ কৰিছিলো এতিয়া তোমালোকে ইয়াত চাওঁতে সাৱধানে চাবা x² আছে ইয়াত x আছে বিসদৃশ পদ নহয় ইয়াত স্কয়াৰ নাই গতিকে এটো লগত এটো নিমিলে এটো বিয়োগ কৰিব বা যোগ কৰিব আমি নোৱাৰো গতিকে ওপৰত যেটো থাকে ডাঙৰ এটো সৰু আছে ওপৰত থকা যেটো ডাঙৰ হেটো আমি যি থাকে বহাই দিম তললে তেনেকৈ মাইনাছত আছে মাইনাছ হিচাপে 2x² লৈ আনিলো এটো এতিয়ালৈকে আমি কাম কৰাই নাই গতিকে আমাৰ এটো কৰিবৰ কাৰণে কিবা আছে জানো আৰু ইয়াত আৰু কিবা আছে জানো নাই দেখোন গতিকে এটো তেনেকৈ নামি আহিব কিহত আছিল প্লাছত আছিল ওপৰ এডাল চিন চাইন থাকে তলডালকে চাই 2x টো কিহত আছে প্লাছত আছে প্লাছ 2x টো তেনেকৈ লৈ আনিলো এনেকৈ হৈ থাকে ইয়াত কিবা আমকৰ পুনত তামকৰ তলত এনেকৈ বহাব লাগিব বুলি একো নিয়ম নাই আকৌ ইয়াত আৰু এটা থাকি গৈছে ন -3 টো থাকি গৈছে গতিকে -3 টো আমাৰ লৈ আনিলো এটো ওপৰ শাৰীত প্লাছ মাইনাছৰ কিবা একো খেলিমেলি নোহোৱাকৈ আহে কিন্তু তলৰ শাৰীতহে প্লাছডাল মাইনাছডাল প্লাছ সেইবিলাক চেঞ্জ হয় এতিয়া এই লাইনটো বুজাৰ পাছত আহিবা টাৰ্গেট কোন এবাৰ টাৰ্গেট -2x²
এইটোৰে এইটোক কৰিলে কি পাবগৈ লাগিব -2x স্কোৱাৰ পাব লাগিব কাক কৰিলে 2x স্কোৱাৰক কিহে পূৰণ কৰিলে -2x দেখিলোঁ 2 আছে x স্কোৱাৰ আছে চব ঠিকে আছিলে কিন্তু ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে আমি গম পালোঁ যে -1 এটা দৰকাৰ হয় এই যে -1টো দৰকাৰ হয় এই -1টো ইয়াত বহিব -1 এটা পিছৰ কামটো কি আছিলে এই গোটেই এই টাৰ্মটোক আমাৰ পূৰণ কৰি যিটো হয় এইটো ইয়াত আমি এই কোণত আমি লিখি দিওঁ গোটেই লিখি দিম মাইনাছে পূৰণ কৰিলে এইটো কি হয় ইয়াতে পূৰণ কৰিবলৈ চেষ্টা কৰোঁচোন মাইনাছে পূৰণ কৰিলে কি হ'ব ন এইটো মাইনাছ প্লাছডাল মাইনাছ হ'ব মাইনাছডাল প্লাছ হ'ব মানে মাইনাছে প্লাছে -2x স্কোৱাৰ মাইনাছে +1 বুজি পালা এই মাইনাছডাল এবাৰ কি হ'ব প্লাছ হ'ব এই প্লাছডাল এবাৰ কি হ'ব মাইনাছ হ'ব এইটো কেঞ্চেল গ'লেই এতিয়া দেখিলোঁ এইটোৰ পৰা এইটো বিয়োগ যায় যদি নাযায় অথনি নিচিনাকৈ এইটো যেনেকৈ আছে তেনেকৈ আমি তললৈ নমাই আনিব লাগে কিবা ইয়াৰ পোনে পোনে লিখিব লাগিব বুলি একো নিয়ম নাই খালি আমি চিজিলকৈ লিখিলে দেখিবলৈ ভাল হয় ডিচিপ্লিন হৈ থাকিলে ভাল এইটো এতিয়া 1টো আমাৰ মাইনাছত আছে 3টো মাইনাছত আছে সংখ্যা যিহেতু এই দুটা মিলি আছে গতিকে দুটা আমি কামটো কৰিব পাৰোঁ কি কামটো কৰিব পাৰোঁ যোগ বা বিয়োগ আমি কৰিব পাৰোঁ 3 মাইনাছত আছে 1 মাইনাছত আছে টোটেল মাইনাছ কিমান আছে 4 হ'ল এতিয়া আমি তোমালোকে চোৱা ইয়াৰ সৰ্বোচ্চ সূচক 2 আছে ইয়াৰ সৰ্বোচ্চ সূচক 1 আছে তেতিয়াহ'লে আমাৰ এই বহুপদটোৰ সৰ্বোচ্চ সূচক 1 এই বহুপদটোৰ সৰ্বোচ্চ সূচক 2 গতিকে ইয়াতকৈ কেনেবাকৈ ইয়াৰ সূচকটো সৰু হৈ যদি যায় আৰু হৰণ নাযায় আমি কৰিব নোৱাৰোঁ এই প্ৰচেছবিলাক আৰু ইয়াৰ তললৈ নাহে তেতিয়াহ'লে আকৌ ইয়াক অন্য ভাগেদিও কয় ইয়াৰ সৰ্বোচ্চ সূচক 1 মানে ইয়াৰ গোটেই ৰাশিটোৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা কিমান 2তকৈ 1টো সৰু তাৰমানে ইয়াৰ মাত্ৰা সৰু কাতকৈ ইয়াতকৈ যিটোৱে হৰণ কৰোঁ তাৰ মাত্ৰা সৰু ইয়াৰ মাত্ৰাটো সৰু হৈ যোৱাৰ লগে লগে আৰু হৰণ কৰিব পৰা নাযায় তেতিয়াহ'লে আমাৰ এইটো ওলাই গ'ল আমাৰ এইটো ওলালে ভাগফল আৰু এইটো ওলালে ভাগশেষ আৰু ইয়াত লিখি দিব ভাগফল ইমান ভাগশেষ 2x - 4 বুজি পালা এতিয়া প্ৰশ্ন নম্বৰ 4টো মই 3টো এৰি থৈ গৈছোঁ তোমালোকক কৰিবলৈ দিলোঁ নোৱাৰিলে মোক আকৌ কমেণ্টৰ সহায়ত জনাই দিবা মই কৰি দিম যদি নোৱাৰা বুজি নাই পোৱা এইটো মই কৰি দিবলৈ বিচৰা কাৰণ এটা হ'ল ইয়াত বহুত ডাঙৰ সূচক এটা আছে x⁻11 আৰু x+1 হৰণ কৰিব লাগে টান নহয় ইয়াত আকৌ 11ৰ পাছত 10 9 8 7 এনেকৈ এইবিলাক নাই আৰু xবিলাক এনেকৈ থাকিলেনো হৰণ কৰিলে আমাৰ কিনো ঘটনা ঘটে সেইটোকে দেখুৱাম এইটো আৰু ভেৰি চিম্পল x+1 হৰণ কৰিব লাগে হৰণ কৰিম আৰু কাক x⁻11 - 5ক কিবা টান হ'ব নেকি একো টান নহয় xক কিহে পূৰণ কৰিলে অথনি নিচিনা আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু 11 হ'ব লাগে xক এই xক কিহে পূৰণ কৰিলে কিমান লাগিব 10টা লাগিব গমেই পালোঁ x⁻10 আমি পূৰণ কৰিব লাগিব x⁻10 গোটেইটোক পূৰণ কৰি ইয়াত যিটো হয় সেইটো বহাই দিম এতিয়া xৰে x⁻10ক পূৰণ কৰিলে কি হয়নো x⁻11 হ'ব প্লাছ 1 x⁻10ক পূৰণ কৰিলে x⁻10 হ'ব এইটো বুজি পাইছা নাই মই আকৌ এবাৰ দেখুৱাই দিছোঁ x⁻10 কাক পূৰণ কৰিব লাগে x+1ক পূৰণ কৰিব লাগে এই গোটেইটোক এইটো পূৰণ কৰিলে x⁻11 আৰু প্লাছ x⁻10 সেই শাৰীটোৱে এই শাৰী হ'ল প্লাছ আছে এডাল মাইনাছ হ'ব প্লাছ আছে এডাল মাইনাছ হ'ব হৈ গ'ল এতিয়া এইটো নাইকিয়া হৈ গ'ল দেখিলোঁ এইটো 5হে আছে ইয়াতো চলকটো আছে ইয়াততো কনষ্টেণ্ট ধ্ৰুৱকটোহে আছে গতিকে এইটোৰ লগত এইটো বিয়োগ কৰিব পাৰে নোৱাৰে গতিকে নোৱাৰিলে এইটো ইয়াৰ আগৰ অংকটো ওপৰত আমাৰ বেছিকৈ যিটো আছিলে সেইটো চিধা আনিছিলোঁ একেধৰণে ইয়াত এইটো বেছিকৈ আছে এইটো আগত নামাই আনিম এইটো কিহত নামি আহিব মাইনাছত কি নামি আহিব x⁻10টো নামি আহিব তাৰপাছত ই ওপৰত যিগাল আছে সেইগাল নামি আহিব -5টো আছে -5টো তেনেকৈ নামি আহিলে বুজি পাইছা এইবাৰ টাৰ্গেট কোন এক্সে টাৰ্গেট কৰিব লাগিব -x⁻10ক এইটো প্লাছত আছে মাইনাছ পাবলৈ হ'লে এইবাৰ কি চিনডাল লাগিব মাইনাছ চিন এডাল লাগিব এক্স আছে গতিকে 10 পাবলৈ হ'লে x⁻ এইবাৰ কি লাগিব 9 লাগিব গম পালানে তাৰমানে -x⁻9 x+1ক আকৌ পূৰণ কৰিলে কি হ'ব এইটো পাতি দিলে -x⁻10 - x⁻9 এইকণ খুব সাৱধানে খেয়াল কৰি থাকিব লাগে কথাটো সিমান কণেই এইটো আহি ইয়াত বহিব -x⁻10 তাৰপিছত -x⁻9 ভেৰি চিম্পল এইটো কি হ'ব এইটো প্লাছ হ'ল
গতিকে এইবাৰ ইয়াৰ লগত আকৌ নাই মিলা গতিকে এইবাৰ এইটো আকৌ নামি আহিব কি হ'ব ন x⁴ প্লাছত আছে গতিকে এইটো -5ত সেইটো নামি আহিব চিষ্টেমটো একেটাই এনেকৈ গৈ থাকিব আৰু এইবাৰ প্লাছত পাব লাগে চিন এইবাৰ কি হ'ব তেতিয়া প্লাছ এই হ'ব x⁴ পাব লাগে x⁴ ইয়াত x আছে 9 পাব লাগে 8 আহিব চাগে হয় নাই গতিকে x⁴ ইয়াক পূৰণ কৰিলে কি হ'ব x⁴ 9 x⁴ +1ক পূৰণ কৰিলে কি হ'ব ন x⁴ হ'ব হৈ গ'ল এইটো মাইনাছ এইটো মাইনাছ গতিকে আমাৰ এইবাৰ এইটো লগত এইটো একেই কথা হ'ল x⁴ -5 বুজি পাইছাই এইবাৰ মাইনাছ হ'ব লাগে এইবাৰ মাইনাছ চিন এটা লাগিব x⁴ লাগে x⁴ ইয়াত কি আহিব 7 আহিব এটা আছেই গতিকে x⁴ এইটো পূৰণ কৰিব লাগে এইটো পূৰণ কৰিব লাগে এইটো পূৰণ কৰিলে -x⁴ মাইনাছে প্লাছে মাইনাছ x⁴ একেই এনেকৈ গৈ থাকিব আৰু এইটো আমাৰ প্লাছ হ'ল এইটো আমাৰ প্লাছ হ'ল গতিকে এইটো আকৌ নামি আহিলে x⁴ -5টো আকৌ আহিলে এনেকৈ গৈ থাকিব এইটো টান নহয় চাগে বুজি পাইছা এইটো প্লাছত আহিব এইটো প্লাছ আছে গতিকে এইটো প্লাছ লাগিব x⁴ এইবাৰ কোন আহিব 6 আহিব x⁴ ইয়াক পূৰণ কৰি দিয়া x⁴ আহিব x⁴ 1ক পূৰণ কৰি দিয়া সেইটো এইকণত আহিব x⁴ এইবাৰ আমাৰ মাইনাছ হ'ল এইটো মাইনাছ হ'ল -x⁴ আৰু -5 আহিলে হ'ল এইবাৰ মাইনাছ পাব লাগে এইবাৰ কোন আহিব মাইনাছ আহিব x আছে এইটো কি আহিব x⁴ 5 আহিব চাগে হয় নাই -x⁴ 6 -x⁴ 5 এইটো প্লাছ হ'ল এইটো প্লাছ হ'ল এইবাৰ x⁴ 5 -5 বুজি পাইছা এইটো নামি আহিলে তেনেকৈ এইটো প্লাছ আছে এইবাৰ কি আহিব এইখিনি বাদ দিয়া আৰু এডাল প্লাছ আহিব x⁴ 5 এইবাৰ x⁴ কি আহিব 4 আহিব এইটো পূৰণ কৰি আমি পাতি দিয়া x⁴ 5 প্লাছ x⁴ 4 এইটো কোন আহিব এইবাৰ মাইনাছ x⁴ প্লাছ -5 এইবাৰ -x⁴ 3 আহিব চাগে হয় নাই -x⁴ 3 -x⁴ এইটো 4 এইটো 3 গতিকে এইটো আমাৰ প্লাছ আহিব এইটো প্লাছ আহিব x³ -5 গতিকে এইবাৰ আকৌ প্লাছত আহিব x² আহিব x³ হ'ল প্লাছ হ'ল x² আহিলে এইবাৰ আকৌ এইটো মাইনাছ হ'ল এইটো মাইনাছ হ'ল x² হ'ল -5 হ'ল এইবাৰ এইটো ডাঙৰি হৈ আছে গতিকে মাইনাছ এটা আহিব x পূৰণ কৰিব লাগিব গতিকে -x² -x এইবাৰ হ'লগৈ গতিকে x -5 এতিয়া আমি এইটো x গতিকে আমাৰ এইটো প্লাছত আছে গতিকে আমাৰ এইটো +1 এটা লাগিব 1 পূৰণ কৰিলে x +1 আহিব এইটো মাইনাছ হ'ল গতিকে এইটো সংখ্যা 1টো মাইনাছত আছে 5টো মাইনাছত আছে এইটো কেঞ্চেল গ'লেই গতিকে -6 গতিকে ইয়াৰ ভাগশেষ মই ইয়াত তলত লিখিবলৈ নোজুৰিলে এটাকে ভাগফল কিমান হ'ব x⁴ 10 -1 ভাগ শেষ কিমান হ'বগৈ গৈ -6 এইটোৱে হ'ল তাৰ ভাগফল আৰু ভাগ শেষ অলপ দীঘল আছিলে কাৰণে কৰি দিলোঁ ভাল লাগিলে এনেকৈ ফূৰ্তি ল'ব লাগে অংকবিলাক ফূৰ্তি ল'ব লাগে ইমান দীঘল অংকটো কৰিলোঁ এনেকৈ ওলাই গ'ল কিন্তু টান একোৱেই নাছিলে তেনেকৈ ফূৰ্তিটো তেনেকৈ ল'ব লাগে এতিয়া আমি আহিলোঁ প্ৰশ্ন নম্বৰ 5ৰ 1টোলৈ ইমানেৰে হৰণ কৰা গতিকে এইটোৱে হৰণ কৰিব লাগে এইটো ইয়াত পাতিলোঁ এইটো ইয়াত বহুৱাই ল'লোঁ তাৰপিছত আমাৰ এইটো টাৰ্গেট কৰিম আমাক কাক বনাব লাগে 3x² 3 আছে প্লাছ আছে বুজি পাইছে এইটো মই তেনেকৈ নকওঁ এতিয়া চিধা কেনেকৈনো কৰে সেইটো দেখুৱাম এবাৰ 3x আছে x² পাব লাগে ইয়াত x এটা দৰকাৰ আছে সেইটো ইয়াত পাতিলোঁ তাৰপিছত 3 এটা ঠিকে আছে প্লাছ আছে গতিকে এইটো প্লাছতে থাকিব তাৰমানে কি বুজি পালোঁ xৰে এইটোক পূৰণ কৰিব লাগে এতিয়া পূৰণ কৰি আমি ইয়াত বহাই দিব লাগে 3x xক পূৰণ কৰিলে কি হ'ব 3x² হ'ব +10ক xৰে পূৰণ কৰিলে কি হ'ব প্লাছ আমাৰ 10x হ'ব বুজি পালা এইটো এটা আমাৰ প্লাছ আছে এডাল মাইনাছ হ'ব এডাল প্লাছ আছে এডাল মাইনাছ হ'ব তাৰপিছত এইটো কেঞ্চেল গ'লি x 2টা মাইনাছত আছে x 10টা মাইনাছত আছে মাইনাছ টোটেল 12টা x আছে আৰু ওপৰত -40টো থাকি গৈছে এইটো তললৈ লৈ আনিলোঁ
এইবাৰ এইটোক টাৰ্গেট এইটোৰ পৰা আমাৰ ইয়াতে এইটো প্লাছ আছে ইয়াত মাইনাছ আছে গম পালোঁ আমাৰ মাইনাছ চিন দৰকাৰ আছে এইটো 12 হ'ব লাগে ইয়াত 3 আছে কিহে পোন কৰিলে 12 হ'ব 4য়ে পোন কৰিলে 12 হ'ব ইয়াত x আছে ইয়াত আছে তাৰমানে ইয়াত আমাৰ আৰু কোনো চলক নালাগে তাৰমানে 4ৰে ইয়াত -4ৰে ইয়াক গোটেইটো পূৰণ কৰি ইয়াত বহাই দিব লাগে -4ৰে পূৰণ যদি কৰি দিওঁ এইটো -3 4 গুণ 12 x প্লাছে মাইনাছে -4 10 গুণ 40 তাৰ মানে ইয়াৰ ভাগশেষ 0 গতিকে আমি এইটো ইয়াৰ এটা উৎপাদক বুলিও কৈ দিব পাৰোঁ সেইবোৰ পিছৰ কথা এইবোৰ নালাগে হৰণ কৰা বুলিহে কৈছে আমাৰ হৰণ কৰিলোঁ ভাগফল আমাৰ কিমান ল'লে এইটো এতেকে ভাগফল কিমান হ'লগৈ গৈ x - 4 এইটো এটা উত্তৰ এতিয়া আমি প্ৰশ্ন নম্বৰ 5ৰ 2টোলৈ যাম এইটো সব উল্টা হৈ আছে মই সিধা কৰি এনেকৈ আমি ক্ৰম অনুসাৰে এনেকৈ আদৰ্শৰ ৰূপত লিখিব লাগে এইটো আদৰ্শৰ ৰূপত লিখিলোঁ তোমালোকৰ উল্টা হৈ আছে 4টো আগত আছে তাৰপিছত এইটো আছে তাৰপিছত এইটো আছে মই তাক এনেকৈ লিখি দিব পাৰোঁ এনেকৈ লিখিব পাৰে এতিয়া এইটোক হৰণ কৰিব লাগে আমি হৰণ কৰিবলৈ হ'লে এইটো কিহে পোন কৰিলে এইটোক পায় সেইটোহে বিচাৰি ফুৰে 2 আছে প্লাছ আছে এইটো মিলি আছে চিনো ঠিকে আছে সংখ্যাও ঠিকে আছে x আছে কিউব আছে গতিকে ইয়াত x স্কোৱাৰ এটা দৰকাৰ হ'ল গতিকে x স্কোৱাৰ এইটো পূৰণ কৰি ইয়াত পাতি দিব লাগে বহাই দিম আমি x স্কোৱাৰ এইটো পূৰণ কৰিলে কি হয় 2 এইটো হ'ব x স্কোৱাৰ পূৰণ কৰিলে x কিউব হ'ব প্লাছ হ'বই x 1ৰে x স্কোৱাৰ পূৰণ কৰিলে x স্কোৱাৰ হ'ব এইটো হৈ গ'ল এইটো মাইনাছ হ'ব প্লাছ আছে এইটো মাইনাছ হ'ব গতিকে x স্কোৱাৰ 7টা প্লাছত আছে x স্কোৱাৰ এটা একো নাই মানে এটা মাইনাছত আছে 7টা প্লাছত আছে এটা মাইনাছত আছে গতিকে 6টা কিহত থাকিব প্লাছত থাকিব ওপৰ এইকেইটা আমাৰ নামি আহিব নমাই দিয়া 7x + 4 হৈ গ'ল এইবাৰ টাৰ্গেট এইবাৰ 6x স্কোৱাৰ কিহে পোন এইটো প্লাছ আছে গতিকে আমাৰ এইটো কি চিন প্লাছ হ'ব 2 আছে এইটো 6 আছে গতিকে কোনে পোন কৰিলে 6 হয় 3ৰে গতিকে 3ৰে যদি আমি পোন কৰোঁ আকৌ x2 ইয়াত x স্কোৱাৰ আছে গতিকে x এটা ইয়াত দৰকাৰ আছে গতিকে 3x এইটো পোন কৰিব লাগে গোটেইটো পোন কৰি যিটো পাম সেইটো ইয়াত বহাই দিম 3x 3 দুগুণ 6x স্কোৱাৰ x স্কোৱাৰ তাৰপৰা 3x + 1ক পোন কৰি দিয়া 3x হৈ গ'ল এইটো প্লাছ আছে মাইনাছ হ'ব এইটো প্লাছ আছে মাইনাছ হ'ব হৈ গ'ল এইটো কেঞ্চেল গ'লেই x 7টা প্লাছত আছে x 3টা মাইনাছত আছে গতিকে 4টা x প্লাছত থাকিব ওপৰৰ পৰা 4টো নামি আহিব 2x গতিকে 4x আছে এইটো প্লাছ আছে প্লাছ হ'ব 2 আছে 4 আছে ইয়াক কিহে পোন কৰিলে 4 হয় 2 আৰু x আছে মিলি আছে x আমাৰ নালাগে 2ৰে পোন কৰিলে এইটো কি হ'ব এইটো পাতি দিব লাগে 2ৰে পোন কৰিলে এইটো 4x + 4 এইটো গৈ উত্তৰ ওলালেগে আমাৰ ভাগশেষটো 0 গতিকে আমাৰ 5ৰ 2টো কৰিবলৈ গ'লে ভাগশেষ যদি 0 হয় ভাগফলটো আমাৰ এইটো ভাগফলটো আমি লিখি দিব লাগে এটাকে ভাগফল হৰণ কৰিব কৈছে গতিকে ভাগফলটো কিমান x স্কোৱাৰ + 3x + 2 এইটোৱে হ'ল তাৰ ভাগফল নম্বৰ 6 1 আৰু 2টোত আমাৰ 1টো মই তোমালোকলৈ এৰি দিলোঁ 1টো টান নহয় আৰু মই 2টো যদি পাৰা 1টো পাৰিবাই গতিকে মই 2 নম্বৰটো কৰিব বিচাৰিছোঁ এই ৰাশিটো এইটোৰ বহুপদৰ এটা উৎপাদক হয়নে ইয়াৰ আগৰ অংকত মই কৈয়ে দিছিলোঁ যদি উৎপাদক হয় ইয়াত আমাৰ এইটোৱে হৰণ কৰিলে তাৰ ভাগশেষটো 0 ওলাব লাগিব কথাটো সিমান কণে একো টান কাম নহয় ভাগশেষ 0 যদি হয় তেতিয়াহ'লে উৎপাদক হয় যদি 0 নহয় তেতিয়াহ'লে এইটো উৎপাদক নহয় তেতিয়াহ'লে আমি হৰণ কৰাটোহে আমি শিকিব লাগে হৰণ যদি কৰি দিওঁ x প্লাছ এইটো মাইনাছ দেই -7 x - 7 x - 7ৰে হৰণ কৰিব লাগে কাক x কিউব + 2x স্কোৱাৰ -3x + 4 গতিকে x কিউব পাব লাগে প্লাছ আছে আমাৰ চিন্তা নাই প্লাছ হৈ গ'ল 1 আছে আমি 1টো নাপাতিলেও হয় x আছে কিউব আছে গতিকে x স্কোৱাৰ আছে x স্কোৱাৰ এইটো পূৰণ কৰি আমি ইয়াত বহাই দিব লাগে x স্কোৱাৰ এইটো পূৰণ কৰিলে কি হ'ব x কিউব হ'ব এইটো মাইনাছ হ'ব প্লাছে মাইনাছ 7ৰে x স্কোৱাৰক পূৰণ কৰিলে 7x স্কোৱাৰ এইটো প্লাছ আছে এইটো মাইনাছ হ'ল এইটো মাইনাছ আছে এইটো প্লাছ হ'ল গতিকে x স্কোৱাৰ দুটা প্লাছত আছে x স্কোৱাৰ 7টা প্লাছত আছে গতিকে কেইটা হ'ল 9টা x স্কোৱাৰ এই চিনডালক চাই নাথাকে আকৌ তলৰডালকেহে চাই ওপৰৰকেইটা যেনেকৈ আছে তেনেকৈ নমাই আনিব লাগে এইটো তেনেকৈ এতিয়া আমাৰ 9x স্কোৱাৰক টাৰ্গেট এই x2ৰে গতিকে 9 হোৱাব লাগে ইয়াত 1 আছে ইয়াত 1 9
প্লাছ আছে গতিকে প্লাছ 1 আছে 9 হ'বলৈ হ'লে 1 9 গুণ 9 গতিকে স্কোৱাৰ আছে x আছে গতিকে x এটাত দৰকাৰ আছে 9x এইটো পূৰণ কৰি দিয়া এতিয়া প্লাছ 9x পূৰণ কৰিলে 9x স্কোৱাৰ প্লাছ মাইনাছে এইডাল মাইনাছ 7 7 নং 63 x আহি গ'ল হৈ গ'ল এইটো প্লাছ আছে মাইনাছ হ'ব মাইনাছ আছে এইটো প্লাছ হ'ব গতিকে আমাৰ x 3টা মাইনাছত আছে x 63টা প্লাছত আছে গতিকে প্লাছত থাকিব 3টা নাইকিয়া হ'ব 60টা x হ'ব প্লাছ 4টো নামি আহিব এবাৰ এইটো টাৰ্গেট কিমান প্লাছ 60 পূৰণ কৰিব লাগিব তাৰমানে x আছে গতিকে আৰু আখৰ নালাগে হৈ গ'ল 60 পূৰণ কৰি দিয়া এইটো 60x পূৰণ কৰিলে 60x প্লাছ মাইনাছে মাইনাছ 60 আকৌ 7 পূৰণ কৰি বহাই দিব লাগে 6 7 42 420 হৈ গ'ল 60 7ক পূৰণ কৰিলে 420 একদম মাইনাছ হ'ব এইটো প্লাছ হ'ব এইটো যুগত আছে গতিকে এইটো আমাৰ 424 আমাৰ এইটো বাকী ৰোলগৈ বাকী ৰোল উৎপাদক হয়নে বুলিহে সুধিছিলে উৎপাদক নহয় বুলি গম পালোঁ কাৰণ ইয়াৰ ভাগশেষটো 0 নহ'ল কাৰণে এটা ইয়াৰ উৎপাদক নহয় এটা 2.3 অনুশীলনী আমি একেবাৰে শেষৰ কুৱেশ্যন 7 নম্বৰটো আমি কৰিবলৈ চেষ্টা কৰিম আৰু এইটো অকণমান ভয় লগা কৰি দিলে তোমালোকক এইটো আৰু এইটো দুইটাকে কোনে হৰণ কৰিব লাগিব x - 2ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে ভাগশেষটো দুইটা ক্ষেত্ৰত কি পোৱা গ'ল সমান পোৱা গ'ল কিনো টান কথা এবাৰ এইটোৱে হৰণ কৰিম ভাগশেষ কি থাকিলে আমি চাম সেইটো হ'ল তাৰপৰা এইটোৱে আকৌ এইটো হৰণ কৰি ভাগশেষ কি পালোঁ সেইটো চাম আৰু দুইটা ভাগশেষ এইটো পোৱা ভাগশেষ আৰু ইটো কৰি পোৱা ভাগশেষ দুইটা কি বুলি কৈছে সমান বুলি কৈছে প্ৰশ্নমতে সমান বুলি পাতি দিম আৰু এই মান ওলাই যাব সেইকণেই কথা টান নহয় এতিয়া হৰণ কৰোঁতে ইয়াত এটা ঘটনা ঘটিছে বাৰু ইয়াত আমাৰ সংখ্যা নাই গতিকে আমি এইবাৰ আকৌ অথনি নিচিনাকৈ মই বুজাই কৰিব বিচাৰিম এইবাৰ কোন পাব লাগে ax কিউব কাক পূৰণ কৰি xক পূৰণ কৰি কোনে পূৰণ কৰিলে এইটো হ'ব প্লাছ আছে x কিউব আছে x স্কোৱাৰ এটা দৰকাৰ আছে এটা আছে গতিকে ইয়াত নাই ইয়াত এটা দৰকাৰ আছে বুজি পালা এইটোৱে পূৰণ কৰিব লাগিব সেইটো এইকণত আহিব ax স্কোৱাৰ এতিয়া আমাৰ ax স্কোৱাৰে কাক পূৰণ কৰিব লাগিব x - 2 পূৰণ কৰি যিটো হয় বহুৱাব লাগিব এইটো পূৰণ কৰিলে কি হ'ব ax কিউব মাইনাছ 2ax স্কোৱাৰ সেইকণে এইটো আনি ইয়াত বহাই দিব লাগে ax কিউব মাইনাছ 2ax স্কোৱাৰ হৈ গ'ল হ'লনে এতিয়া আমাৰ তাৰ পিছৰকণ কৰিব লাগে এইটো পিছৰকণ আমি কৰিলে এইটো কিনো কৰিম এই প্লাছ আছে মাইনাছ কৰিম মাইনাছ আছে এইটো প্লাছ হ'ব হ'লনে বৰ বুজি নোপোৱা প্ৰশ্ন ডাঙৰ প্ৰশ্ন এটা দিলে আমি বুজি নোপোৱাকৈ কৰিম আৰু কি হয় হ'ব আৰু x স্কোৱাৰ দেখিছোঁ তাৰ হওক 3 দেখিছোঁ প্লাছত আছে x স্কোৱাৰ দেখিছোঁ তাৰ হওক এবাৰ 2a আছে মৰি গ'লোঁ আৰু আমি কিনো কৰিম একো নকৰোঁ এইটোৰ পৰা এইটো কি হৈছে দুইটা যোগ হৈ আছে যোগ আমি এইবাৰ কৰিব পাৰিম জানো নোৱাৰিম কাৰ ক্ষেত্ৰত x স্কোৱাৰৰ ক্ষেত্ৰত কাকে যোগ কৰিব লাগে 3 x স্কোৱাৰ সহগ 3 আছে x স্কোৱাৰ সহগ 2a ইয়াৰ আগৰ ভিডিঅ'ত মই কৈ ৰাখিছিলোঁ কিন্তু ইয়াৰ সহগটো 2a এইটো কিয় হ'ল এইটো কৈ ৰাখিছিলোঁ এইটো 2a কিহত আছে প্লাছত 3 যোগ 2a এইবাৰ বুজি পালানে এইবাৰ বুজি পালা x স্কোৱাৰে এইটোৱে আমি কৰিলে এনেকুৱা হ'ব হৈ গ'ল তাৰপিছত ওপৰত আৰু যিবিলাক আছে সেইবিলাক লাহেকৈ লৈ আনিব লাগে এনেকৈ বহুৱাই দিলোঁ ওপৰগাল ঢেপেচকৈ বহুৱাই দিলোঁ হৈ গ'ল এতিয়া আকৌ এই বাহিৰ মস্তিটো আহিলে এইবাৰ এইটো কিহে পূৰণ কৰি এইটো পাম মানে কাক পাম 3 + 2ax স্কোৱাৰক পাম কাক পূৰণ কৰি xক পূৰণ কৰি সেইটো কাৰণে এনেকৈ শিকাই আছোঁ মই এতিয়া মজাৰ কথাটো হ'ব ইয়াক কিহে পূৰণ কৰিলে x স্কোৱাৰ গতিকে ইয়াত x আছে ইয়াত x স্কোৱাৰ আছে x এটা দৰকাৰ আছে আৰু লগত আৰু কি লাগিব এইডাল লাগিব আকৌ 3 + 2a এটা লাগিব বুজি পালা নাই সেইটোৱে এতিয়া এইটো 3 + 2a ইনটু x এইটোৰে এইটো পূৰণ কৰিব লাগিব x - 2টো পূৰণ কৰিব লাগিব অকণমান দীঘলীয়া হ'ব কৰিম এতিয়া আমাৰ আমি ইয়াতে বহাই দিলোঁ এইটো প্লাছত আহিলে প্লাছত আমাৰ কি আহিলে 3 + 2a ইনটু x বহাই দিলে আমাৰ এইটোত কি হ'লগৈ পূৰণ হৈ যোৱাৰ পাছৰ কথাখিনি আমি বহাই দিম
এইটোৰে আমি পূৰণ কৰিলে এইটো এক্স স্কোৱাৰে হ'ব গতিকে এক্স স্কোৱাৰ পাতা আৰু এইটো এনেকৈ পাতি থৈ দিয়া 2a বুজি পালা নাই এই গোটেইটো এইটো পূৰণ কৰিলে এইটো হ'ল মাইনাছ আকৌ 2টো আগত দি আৰু 3 + 2a ইনটু x হ'ল বুজি পাইছা নাই -2ৰে পূৰণ কৰিলে সেই -2টো এনেকৈ বহুৱাই থৈ দিম তেনেকৈ ইয়াত বহুৱামগৈ হ'লনে আমাক জটিল নকৰোঁ এইটো ইয়াত বহুৱাম এতিয়া চাই থাকোঁচোন এতিয়া বহুৱাই দিওঁ 3 + 2a এইটো এক্স স্কোৱাৰ লিখিলোঁনে এইবাৰ এইটো আহিলে -2 ইনটু সৈটো যেনেকৈ আছে তেনেকৈ থৈ দিয়া বা 2টো আমি ভিতৰলৈ পূৰণ কৰি সোমোৱাইও ৰাখিব পাৰোঁ আকৌ সোমোৱাই দিয়া 2টো ইয়াৰ ভিতৰলৈ সোমোৱাই দিলে 2 × 3 = 6 2 × 2 = 4 এইটো প্লাছ আছে প্লাছ 2 × 2 = 4a 4a হ'লনে বাহিৰত x আছে থৈ দিয়া এইটো আগত প্লাছ আছে এইটো মাইনাছ হ'ব এইটো আগত মাইনাছ আছে গতিকে এইটো কি হ'ব প্লাছ হ'ব হ'লনে এতিয়া আমাৰ x আছে এইটোহে চাই আছোঁ এইটো ঘটনাটো শুই তেনেকৈ লিখি থৈ দিম ব্ৰেকেট কৰি কিমান এইটো প্লাছত আছে হৈ গ'ল এইটো আমি লিখি দিম এইটো বাহিৰত কাক লিখিম x-ক লিখিম গতিকে আৰু বাহিৰত কোন থাকি যাব -4টো থাকি যাব হৈ গ'ল থাকক আমাৰ এইটো আমি কি কৰিম এইটো যোগ এইটো গতিকে কাক যোগ 5 যোগ আকৌ এইটো যোগ 6 + 4a এইটো কিবা টান হৈছে নেকি একো টান নাই হোৱা এইটো 5 × 6 = 11 হ'ব +4a বুজি পাইছা এইটো আমি একেলগে আৰু এখাৰি কৰি বা এইকণ এনেকৈ লিখি থ'বও পাৰে আকৌ দেই এইটো নিয়ম এটা আছে আকৌ 5 × 6 = 11 +4ax - 4 এতিয়া আকৌ এইটোক টাৰ্গেট কৰি এইটো হোৱাবলৈ হ'লে বুজি পালোঁ আৰু ইয়াত x আছে ইয়াত এইটোহে দৰকাৰ আছে এইটোৱে হুইকণত পাতি থৈ দিব লাগিব এইটো যিহেতু প্লাছত আছে গতিকে আমি ইয়াত পাতি থব লাগিব কি 11 + 4aৰে পূৰণ কৰিব লাগিব এই টাৰ্মটোক পাতি দিয়া এইটো পূৰণ কৰিলে এক্সটোহে লগত লাগিব বাদ বাকীগাল তেনেকেই থাকিব নহয় 11 + 4a হুইটো এইটো নহয় জানো তাৰপৰা এই -2ক এইটোৱে পূৰণ কৰিব লাগে -2 ইনটু কাক 11 + 4a এইটো এতিয়া আমাৰ হৈ গ'ল তাৰপিছত আমাৰ ভাগশেষটো কিমান ৰ'লগৈ ভাগশেষটো আমাৰ এইটো মাইনাছ হ'ল এইটো প্লাছ হ'ল আমি 2ৰে ভিতৰত পূৰণ কৰি আমি পাতি থৈ দিব পাৰোঁ এইটো 22 হ'ব 2 × 4 = 8 হ'ব গম পালানে এইটো কিমান হ'ব -4 এতিয়া আমি এইটোক আমি তেনেকৈ পাতি থৈ দিব পাৰোঁ কেনেকৈ পাতি থৈ দিব পাৰোঁ -4 হ'ল এইটো প্লাছত দেখি আছোঁ গতিকে আমি 2ৰে পূৰণ কৰিম 2ৰে পূৰণ কৰিলে এইটো কিমান হ'ব +22 + 2 × 4 = 8a হৈ গ'ল ভাগশেষটো ইমানেই হ'লনে বা এইকণটা আকৌ অকণমান সৰু কৰি থৈ যাব পাৰোঁ 22 আছে -4 আছে কিমান হ'ব 18 + 8a সেইটো আকৌ এবাৰ আমাৰ আকৌ এগেইন x -2ৰে আকৌ কাক হৰণ কৰিবলৈ কৈছিলে সৈটোক এইবাৰ অকণমান সৰু এটা দিছে আৰু x³ - 4x - a আমি হৰণ কৰিব লাগে এইটোক টাৰ্গেট কৰিলে x³ বনাব লাগে x² এটা দি দিলেই হৈ যায় প্লাছ আছে 1 আছে হৈ যাব x² পূৰণ কৰি দিওঁ ইয়াক x³ এইটোক পূৰণ কৰিলে x³ x²ৰে -2ক পূৰণ কৰিলে -2x² আহিব এইটো প্লাছত আছে মাইনাছত হ'ব মাইনাছত আছে এইটো প্লাছত হ'ব গতিকে এইটো xহে আছে এইটো x² আছে গতিকে এইটো আমি বিয়োগ কৰিব নোৱাৰোঁ সদৃশ হৈ থকা নাই গতিকে এইটো আমি আগতীয়াকৈ লিখিম প্লাছত আছে 2x² এই ওপৰকেইটা যেনেকৈ আছে তেনেকৈ আমি নমাই দিম 4x - a গতিকে এইবাৰ xক টাৰ্গেট কৰি এইটো হোৱাব লাগে এইটো প্লাছত আছে এইবাৰ +2 হ'ব লাগে ইয়াত 1 আছে 1ক কিহে পূৰণ কৰিলে 2 হ'ব 2ৰে গতিকে আৰু x আছে x² আছে গতিকে x এটা দৰকাৰ আছে গতিকে আমাৰ 2xে এইটো পূৰণ কৰি কি পাম 2x² - 2কে 2xে পূৰণ কৰিলে কি পায় 4x এইবাৰ আমাৰ এইটো প্লাছত আছে এইটো মাইনাছ হ'ল এইটো মাইনাছত আছে এইটো প্লাছ হ'ল এইটোও কেঞ্চেল গ'ল এইটো থাকি আহিলে ওপৰৰ পৰা এইটো এতিয়া প্ৰশ্নমতে এই মান উলিয়াবলৈ কৈ আছিলে ভাগশেষ দুটা সমান বুলি কৈছিলে সেই সূত্ৰে প্ৰশ্নমতে ভাগশেষ এটা a2 ভাগশেষ প্ৰথমটোত ওলাইছিলে 18 - 8a
আৰু ইয়াত ওলাইছিলে -a গতিকে আমি এই দুটা সমান বুলি কৈছে ইয়াত সমান প্ৰশ্ন মতে 18 + 8a সমান -a এইটো ফাললৈ এইটোক লৈ আনিম এইটো ইফাললৈ লৈ যাম 8a + a এইটো ইফালে নিলে প্লাছত আছে মাইনাছত 18 গতিকে 9a সমান -18 a সমান 9 হৰণ যাব মাইনাছত থাকিব 9 কিবা যাব 2 যাব এই মানটো হ'ল 2 বহুত ডাঙৰ অংক এটা কৰি দিলোঁ ফূৰ্তি লাগিলে ইমান জটিল এইটো কিন্তু ইণ্টাৰেষ্টিং এইটো তোমালোকে খুব ধুনীয়াকৈ মই দেখুৱাই দিছোঁ দেই এইটো কেনেকৈ কৰে কিন্তু মই দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু এটা এনেকৈ লিখিবও পাৰে এইটো বৰ জটিল নিচিনা আৰু শিকিব লাগে এইটো কিন্তু জটিল মানে জটিল নহয় আৰু কেনেকৈনো কৰে সেই টেকনিকটো বাৰে বাৰে চাবা প্ৰথম টান পাব পাৰা টান নোপোৱা এইটো বুজি পালেই হ'ল মই খুব সহজকৈ দেখুৱাই দিছোঁ তেতিয়াহ'লে তোমালোকে নৱম শ্ৰেণীৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ ভিডিঅ'সমূহ যদি প্ৰথমৰ পৰা এতিয়া 2.3 পালোহি মই প্ৰথমৰ পৰা কৰি গৈছোঁ গতিকে তোমালোকৰ ভিডিঅ'সমূহ যদি একাধিক্ৰমে পোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটোৰ মাজলৈ গৈ প্লে'লিষ্ট আছে প্লে'লিষ্টত ক্লাছ 9ৰ মেথছ হিচাপে এটা লিষ্ট আছে তাতে সম্পূৰ্ণ মেথমেটিক্সৰ ওপৰত তৈয়াৰ কৰা ভিডিঅ'সমূহ সেই প্লে'লিষ্টত মই এড কৰা আছে গতিকে তোমালোকে মোৰ ভিডিঅ'বিলাক চালে এনেই চেনেলৰ ওপৰত নাচাবা সেই লিষ্টত গৈ তোমালোকে ক্লাছ 9ৰ মেথছৰ ওপৰত যদি চোৱা তেতিয়াহ'লে গোটেই ভিডিঅ'সমূহ একাধিক্ৰমে পাবা আৰু তোমালোকক মই এটা কথা দিব পাৰোঁ কি ক্লাছ 9ৰ গোটেই অংক কিতাপখন অনুশীলনী ৱাইজত মই বুজাই শেষ কৰিব চেষ্টা কৰিম ইয়াত বুজি পাবলগীয়া যিবিলাক আমাৰ উদাহৰণত বুজাই ৰাখে তাৰ কথাও মই সম্পূৰ্ণ অনুশীলনী বুজাওঁতে তাৰ কথাবিলাক আনি মই সম্পূৰ্ণ সৰলভাৱে সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে তোমালোকে যদি ভাল পাইছা মোক ভাল পাইছোঁ বুলি কোৱা যদি বেয়া পাইছা বেয়া পাইছোঁ বুলি কোৱা আৰু কি কৰিলে মই ভাল হয় এই কথাবিলাক কমেণ্টৰ সহায়েৰে যদি তোমালোকে মোক জনোৱা মই উৎসাহ পাম তেতিয়া আৰু মই কৰিবলৈ কষ্ট কৰিবলৈ ৰাজি থাকিম আৰু গতিকে তোমালোকৰ অকণমান উৎসাহে মোক বহুতো ওপৰলৈ লৈ যাব পাৰে অৰ্থাৎ তোমালোকক শিকাত সহায় কৰি দিব পাৰোঁ মই গতিকে আজিলৈ ইমানেই ধন্যবাদ